ঘৰত চলিবলৈ এটকাও নাই দেখোন। কি কৰা যায়? কাইলৈ 15 আগষ্ট নহয়, পতাকা কেইখনমানকে বেচোংগে ৰ। হাতত দেখোন পতাকা দুখনহে আছে, কি কৰা যায়? হ'ব দে, এখনত যদি 70 টকাকৈ হয় 140 টকা পামেই দেখোন। হ'ব দে, পতাকা এখন লৈয়ে যাওঁ নেকি? দাদা পতাকা লাগিব? কেইটকা এখনত? 70 টকা। দিয়ক এখন। কৃষ্ণ, 70 টকা লাভ হ'ল দে। দাদা পতাকাখন লওকচোন। নালাগে মোক। লওকচোন। নালাগে মোক। দাদা লওক নালাগে মোক। লওক না। মোক লাগিব গ'লে কথা শুনা গ'লে তই। দাদা লওক না। তেতিয়াহ'লে দে। পইচা দিম বাৰু, প্ৰথম দে। তোৰ চলা পতাকা আপুনি আমাৰ পতাকাখন কেলে অপমান কৰিছে? মই তাক কৈ আছোঁ পতাকা মোক নালাগে, সি আকৌ পতাকা লয়। গম পাইছেনে আপুনি? পতাকাখন লৈ ল'ব লাগে। মোক এইবোৰ নালাগে। পতাকাখন লৈ মই কি কৰিম? তাতকৈ মোক খোৱাই ভাল। আপোনাৰ লাজ লগা নাই আমাৰ জাতীয় পতাকাখন অপমান কৰিবলৈ? কাক কথা কৈছে? মোক কোন চিনি পায়নে? মই আপোনাক পুলিচত দি জেল খাব পাৰিম। প্লিজ এনেকুৱা নকৰিব দেই। দিয়ক আমাৰ জাতীয় পতাকাখন। জয় হিন্দ। সকলোলৈকে আমাৰ চেনেলৰ পৰা শুভেচ্ছা থাকিল। জয় হিন্দ।